নগাঁৱত গৰু চোৰৰ সন্ত্ৰাস 50টাৰো অধিক গৰু ভৰ্তি বাহন জব্দ ৰাজ্যত অব্যাহত আছে এতিয়া গৰু চোৰৰ সন্ত্ৰাস এইবাৰ নগাঁৱত পুনৰ গৰু চোৰৰ সন্ত্ৰাস নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৯ ঘূৰিতে ৰাইজে জব্দ কৰিলে এখন চোৰাং গৰু ভৰ্তি কণ্টেইনাৰ পথৰ ওপৰত ৰাইজে আবদ্ধ কৰিব বিচৰা কণ্টেইনাৰখন চালকে পথাৰলৈ নমাই দি পলায়ন কৰে কণ্টেইনাৰখনত সৰু বৰ 50টাৰো অধিক চোৰাং গৰু থকা সন্দেহ উদ্ধাৰ হৈছে বহুকেইটা মৃত গৰু দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত এটা চক্ৰই কৃষকৰ গৰু চুৰি কৰি বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে জব্দ কৰা কণ্টেইনাৰখনত নৈ কছাৰী গাঁৱৰ এজন লোকে নিজৰ দুটা চুৰি গৰু চিনাক্ত কৰিছে ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ গৰুসমূহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ UP 21ET9075 বছত আহি এক্সিডেণ্ট হৈছে গাড়ীখন আহি গৰু গাড়ী আছে বুলি কৈছে গতিকে আমি আহি চাইছোঁ হয় মানে আমাৰ লোকেলে গৰুবিলাক আছে গৰুখিনি উলিয়াই দিলে আমাৰ গৃহস্থবিলাকে গৰুকেইটা নিব পাৰিলে হয় এতিয়া গাড়ীখনত কিমানটা গৰু আছে 40-50টামান গৰু আছে এতিয়া ভিতৰত আছে মানে গৰুকেইটা কেইটা আছে এতিয়া ধৰিবও নোৱাৰি আপোনাৰ চুৰি হোৱা গৰু এই গাড়ীখনত আছে বুলি আপুনি দেখা পাইছে নেকি আপুনি দেখিছে গাড়ী মানে গৃহস্থ আপোনালোকে পাইছেনে নাই গৰু গৃহস্থ নে গাড়ী গৃহস্থ গাড়ীখন যে দুখন ঘটনা পতিত হ'ল বা বেপাৰী হওক বা মানে গাড়ীখন মানে এই পলাই গুচি গৈছে গতিকে চুৰি গাড়ী বুলি আমি আৰু চুৰি কৰি গাড়ী মানে আমাৰ গৰুৱে আছে চুৰি কৰি আনা গৰু আৰু গাড়ীখন চুৰি গাড়ীয়ে হয় মানুহকেইজন পলাই গৈছে ঘটনাটো কোনখিনি জেগাত হৈছে এই গুৰুগুৰি দলঙৰ কাষতে বহুত দলঙৰ কাষত কিমান সময়ত হৈছে ঘটনাটো 3-3:30 বজাত তেনেকৈ হ'ব আৰু মানে ৰাতিপুৱা ভাগত হৈছে এনেই গৰু ভিতৰত মৰা কথা শুনা পাইছে 3-4টামান গৰু মৰিছে এতিয়া ৰাইজে চাইছে এনেই সৰ্বমুঠ গৰু কেইটা আছে বুলি ক'লে আপুনি 40টামান থাকিব লাগে নেকি এতিয়া ভিতৰত আছে ধৰিব পৰা নাই কিমান গৰু আছে কিছুমান শুই আছে কিছুমান খাৰা হৈ আছে ভালকৈ চাবও নোৱাৰি কণ্টেইনাৰ ভিতৰত আছে গৰুকেইটা উলিয়াই দিলেহে ধৰ কেইটা আছে এতিয়া গম পোৱা যাব মানে গাঁৱত সঘনাই গৰু চুৰি কাৰ্যটো হৈ আছে মানে কমচে কম মানে 10-12 দিন মানে হৈয়ে আছে মানে আজি যোৱা ৰাতিও মানে তেনেকুৱা হুলস্থুল হৈ আছে মানে কাৰোবাৰ গেল কাটিছে মানে এই গৰুখিনি চুৰি গৰু বুলি আপোনালোকে মানে সন্দেহ কৰিছে নহয় জানো চুৰি গৰু ওলাইছে যেতিয়া 2-3 ঘৰৰ গৰু চুৰি গৰু ওলাইছে এই ঠেংকুচি গাঁৱৰ মানে ওলাইছে কেইবাটাও আৰু আমাৰ বৰকচি গাঁও ওলাইছে মানে চুৰি গাড়ী চুৰি গৰুৱে আৰু আপুনি প্ৰশাসনক কি জনাব প্ৰশাসনক এতিয়া তাকে কৈছোঁ আৰু যে গৰুকেইটা উলিয়াই দিব লাগে আমাৰ গৰু আমি পাইছোঁ এতিয়া কি কৰে তেখেতে ঠিক আছে ধন্যবাদ